আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ সকলোকে যাতে 2025 চনটো সকলোৰে ভালে কুশলে যায় তো এতিয়া হৰগৰি মন্দিৰত যাবলৈ ওলাইছোঁ ঠিক নাই খানা খোৱাকৈ যাওঁনে তাতে এনেই ফুৰিবলৈ যাওঁ এতিয়ালৈ ঠিকেই হোৱা নাই তো মোৰ বাৰু এটা দি ওলোৱা হৈছে মাহঁতে ওলোৱাই নাই তো আপোনালোকে একদম ওলাই লগ পাইছোঁ দিয়ক গাইজ তো আমি ৰেডি হৈ গ'লোঁ এতিয়া যাম আৰু ন তো আপোনালোকক মন্দিৰ পাই লগ পাইছে একেলগে তো বলক তো গাইজ আমি খানা খোৱাকৈ আহিলোঁ দিয়ক এনেকৈ পিছফালে বস্তুবোৰ লৈ আহিছোঁ A few moments later. আকৌ আহি পাই এনেকৈ বস্তুবোৰ গাড়ীৰ পৰা নুমাই থৈ চাৰিওফালে চালোঁ ইমান মানুহ হৈছে গাইজ কি ক'ম আৰু ভিতৰ ফালে যাম বাৰু এতিয়ালৈ যোৱা নাই আহিয়ে ফাৰ্ষ্টতে কামখিনি কৰি লওঁ এয়া লাগি গ'লোঁ কাম কৰাত কামখিনি কৰি থৈ বাৰু ভিতৰত যাই আপোনালোকক দেখুৱাম এয়া আহিয়ে কামত লাগি গ'লোঁ যিহেতু আপোনালোকক কৈছোঁৱেই যে বহুতখিনিয়ে দেৰি হৈছে 11টা বাজি গৈছে আৰু চাওকচোন আমি কামখিনি কৰি পেলাই যেতিয়া মন্দিৰৰ ফালে আহিলোঁ ইমান মানুহ হৈছে গাইজ তাৰমানে একদম খোজ দিব জেগা নাই তাত তো আহিলোঁ কিবা কৈ সেইখিনি পাৰ হয় আৰু এয়া ৰাস্তাৰ ফালে চাওকচোন ইমান মানুহ কোনোফালে মানুহ কম নাই গাইজ চাৰিওফালে সমান একদম এইফালে আমি দুজনী আহিলোঁ অকণমান ফুৰিবলৈ যিহেতু তাত বহুত টাইম বহিলোঁ তো অকণমান ফুৰিবলৈ আহিলোঁ এয়া আকৌ যাই পেলাই আকৌ খালোঁ কমলা টেঙা আৰু মায়ে ঘৰতে বুট জিকা আনিছিল খাবলৈ তাৰপিছত ক'লে পিঁয়াজ জলকীয়া আৰু চানা দি পেলাই মিক্সাৰ বনাবলৈ এয়া মই বনাই দিলোঁ মোৰ ভিডিঅ'টো এডিট কৰি থাকোঁতে গাইজ খাবলৈ ইচ্ছা গৈছে বহুত সেইফালে চাওকচোন একদম বক্স চলাই নাচি আছে গাইজ ইমান বক্স চলাইছে কোনটো গান শুনিম কোনটো নুশুনিম এনেকুৱা লাগি গৈছে তাৰপিছত আহিলোঁ আকৌ ফুচকা খাবলৈ ফুচকা খাই উঠি আকৌ আহিলোঁ খানা খোৱাৰ জেগাত এইফালে মায়ে মাংস বনাই আছে বাকীখিনি বাৰু হৈছে মাংস বনোৱা হ'লে ভাত খাম আৰু 7টা বাজিল আমাৰ এতিয়ালৈকে ভাত খাবই হোৱা নাই ন মানে কি হ'ব আৰু ক'ব নোৱাৰোঁ আৰু কি হ'ব কিন্তু মানুহ মানে কোনো খাৱাই নাই কিন্তু খাবহে এতিয়া তো আপোনালোকক দেখুৱাই আছোঁ দিয়ক আৰু আমাৰ ভাত খাবলৈ হৈ গ'ল এনেকৈ গোটেইবোৰ বহি লৈছোঁ এতিয়া মই ভাত চাত খালোঁ ভাত খাওঁতে তামোল ভৰাইছোঁ মুখত তো মায়ে যোৱা নাই যিহেতু আৰম্ভ কামতে লাগি আছে ভাত বনাই আছিল তো এতিয়া একবাৰ মন্দিৰৰ ফালে যাম মন্দিৰৰ পৰা আহি পেলাই এইবিলাক সামৰি চামৰি একদম ঘৰত যাম আৰু তো আপোনালোকক দেখুৱাই চাই থাকিব আমি এবাৰ মন্দিৰ গেটৰ ভিতৰত আমি যিহেতু মন্দিৰত যাব নাপায় তো সেৱা কৰিব পৰা নাই আৰু তেতিয়া যে দেখাইছিলোঁ এইখিনি দেখিছেনে ইমানখিনি মানুহ আছিল এতিয়া বাৰু কমিলে মানুহ এইফালে বাৰু আছে মানুহ বহুতে এতিয়ালৈ ভাত খোৱাই নাই খাবহে আমাৰ বাৰু খোৱা হ'ল এতিয়া এইফালে অকণমান ফুৰি আহি ঘৰলৈ যাওঁ আমি তাৰ পৰা ওলাই আহিলোঁ এতিয়া ঘৰত যাম সিহঁতৰ গাড়ী থোৱা আছে তো একদম ঘৰত যাই লগ পাইছোঁ দিয়ক তো গাইজ এইমাত্ৰ ঘৰ আহি পালোঁ আৰু তাত যে এনেকৈ কথা কৈ একদম ভিডিঅ' বনাব নোৱাৰি কাৰণ তাতে চাৰিওফালে বক্স চলি আছিল আৰু যদি মই ভিডিঅ'টো তেনেকৈ দিওঁ কপিৰাইট লাগি যাব তো আপোনালোকে ভিডিঅ'টো কেনে পাই জনাব চাই পেলাই আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু শেষত আৰু এবাৰ জনাইছোঁ হেপী নিউ ইয়েৰ সকলোকে তো আজিলৈ আহিছোঁ বাই